মোটিভেশ্যনেল চেনেললৈ স্বাগতম জনাইছোঁ। মই গৰিমা। আজি আপোনালোকৰ মাজত অনা বিষয়টো হৈছে মনৰ ধাৰণাবোৰ ব্ৰেণ্ডেড কৰক, কাপোৰ নহয়। আপোনালোকে এতিয়া এনেকুৱা কিছুমান মানুহ দেখা পাব যিয়ে গৰু ছাগলীৰ নিচিনা ৱৰ্ক কৰি আছে। তাৰপিছত এনে কিছুমান মানুহ দেখা পাব যিয়ে স্মাৰ্ট ৱৰ্ক কৰি আছে, যাৰ ডিক্সনেৰীত স্মাৰ্ট ৱৰ্ক বোলা কোনো শব্দ নাই। তাৰপিছত এনেকুৱা কিছুমান মানুহ দেখা পাব যিয়ে হাৰ্ড ৱৰ্ক কৰি আছে। সৰুৰে পৰা এইটো কণ্ডিশ্যনিঙে চলি আছে, হাৰ্ড ৱৰ্ক হাৰ্ড ৱৰ্ক হাৰ্ড ৱৰ্ক হাৰ্ড ৱৰ্ক। এজন ৰিক্সাৱালাই কৰে যিটো তেওঁ বুজি নাপায়। আমাৰ মূৰত এনে কিছুমান বস্তু সোমাই আছে যে এইবিলাক ইটোৰ অবিহনে কাম নহয়, এইটো চাকৰি অবিহনে কাম নহয়, এইটো ডিগ্ৰী অবিহনে কাম নহয়, আৰু যে কিমান বস্তু আমাৰ মূৰত সোমাই আছে। যেতিয়া এইটো কণ্ডিশ্যনিং ভাঙি যাব, তেতিয়া আপোনালোকে যিকোনো বস্তু যিকোনো কাম কৰিব পাৰিব। যেতিয়ালৈকে আপোনালোকে একচেপ্ট কৰিব যে এইটো কাম বহুত টান হয়, এইটো কাম কৰিবলৈ বহুত হাৰ্ড ৱৰ্ক কৰিব লাগিব, তেতিয়ালৈকে আপোনালোকে সহজ কাম এটাকো টান দেখিব। আপোনালোকে এইটো নাভাবিব যে কামটো টান হয়, আপোনালোকে মনত ভাবিব যে কামটো কৰিব লাগিব। কিন্তু এতিয়া ভাবি আছে মই কিবা সহজ ৰাস্তা দিম নেকি। কিন্তু সহজ ৰাস্তা কাম এটা কৰিবলৈ বহুত আছে, কিন্তু আপোনালোকে সেই সহজ ৰাস্তাবোৰকে টান বনাই দিছে। হয়, আমাৰ মনৰ ধাৰণাবোৰে তেনেকুৱা হয়, আমাৰ থিংকিংবোৰে তেনেকুৱা হয়। তাৰপিছত আপোনালোকে মাজত আহিব যে ধাৰণা আছে দুই প্ৰকাৰ, এটা হৈছে ধনী মানুহবোৰৰ ধাৰণা আৰু এটা হৈছে দুখীয়া মানুহবোৰৰ ধাৰণা। ধনী মানুহবোৰৰ ধাৰণা কি? এইটো কৰিম তাৰ পৰা পইচা অৰ্জন কৰিম, সেইটো কৰিম তাৰ পৰা পইচা অৰ্জন। হয়, পইচা অৰ্জন কৰা জেনিউন ৰাস্তা বহুত আছে, কিন্তু আপোনালোকে বাছি উলিয়াব লাগিব। আপোনালোকে যেতিয়া দেখা পাব যে এইদৰে পইচা অৰ্জন কৰিব পাৰি, তেনেদৰে পইচা অৰ্জন কৰিব পাৰি, তেতিয়া হাজাৰ ৰাস্তা দেখা পাব। আৰু তাৰপিছত আপুনি সেই ৰাস্তাবিলাকৰ লগত আপোনাৰ ষ্ট্ৰেংথৰ লগত কোনটো কানেক্ট হৈ আছে সেইটো দেখিব, আৰু তাৰপিছত পইচা অৰ্জন তাৰপিছত কাম কৰিব আৰু পইচা অৰ্জন কৰিব। আৰে কি আছে, পইচাটো আজিকালি চবেই ইনকাম কৰি আছে। কিন্তু ছাপ'জ আপোনালোকে কোনো এটা কাম ধ্যান দি কৰি আছে, 2 বছৰ 3 বছৰ ধৰি পইচা ইনকাম কৰি আছে, কিন্তু কেতিয়াবা কিবা কাৰণে আপোনাৰ সেই কামটোত ধ্যান গুচি গ'ল, আপোনাৰ পইচা গুচি গ'ল। আৰু এটা উদাহৰণ লৈ, ছাপ'জ আপোনালোকে এটা বিজনেছ কৰিছে, ভাবিছে এই বিজনেছটো কৰিলে পইচা আহিব। 2 মাহ 3 মাহ গ'ল, আপোনালোকৰ মাজত পইচা অহা নাই। আপোনালোকৰ কি হ'ব? দুখ হ'ব, কান্দিব, ডিপ্ৰেশ্যনত ভুগিব। এইটো ভয়ানক হয়। আপোনালোকৰ এইম কি আছিল? কামত এক্সিলেণ্ট এচিভ কৰাটো নাছিল। আপোনালোকৰ আছিল পইচা ইনকাম কৰা, পইচা ইনকাম কৰি মই এইটো বস্তু কৰিম, এইটো বস্তু কিনিম, সেইটো কৰিম। মই এইটো নকৰোঁ যে বস্তু কিনাৰ এইম নাৰাখক, কিন্তু লিমিটেড ৰাখক। কিন্তু আমাৰ মানুহবোৰৰ কি হৈছে, আমাৰ মানুহবোৰৰ ডিজায়াৰ্ছবোৰ আনলিমিটেড হয়। প্ৰত্যেকখন ঘৰতে এনেকুৱা এজন মানুহ ওলাব যে লাখ লাখ পইচা পানীত ডুবাইছে। কেতিয়াবা ভাবিছেনে এইটো কিয় হৈছে? নাই ভাবা। তেওঁলোকৰ লোভে তেনেকুৱা কৰিছে, তেওঁলোকৰ ডিজায়াৰ্ছবোৰে তেনেকুৱা কৰিছে। তেওঁলোকে ভাবিছে তেওঁলোকক ডিজায়াৰ্ছবোৰে তেওঁলোকক বেটাৰ বনাব, কিন্তু নহয়, তেওঁলোকক ডিজায়াৰ্ছবোৰে তেনেকুৱা কৰিছে। গৰিমা, এইবোৰ কি কৈ আছা? এইবোৰ বেকাৰ ৰাস্তা। এইবোৰ বহুত কষ্ট কৰিব লাগিব, বহুত পঢ়িব লাগিব, মাথা গেলাব লাগিব, দুনিয়াখনক চকু মেলি চাব লাগিব। এইবিলাক বহুত টান হয়, নকৰোঁ। যদি এইবোৰত তাতকৈ এটা বঢ়িয়া আইডিয়া কি, এজন পাৱাৰফুল মানুহ পাই যাওঁ, আৰু তেওঁলোকে যাতে কওক আমাক, তোমালোকে একো কৰিব নালাগে, 1 লাখ টকা দিয়া, মই এবছৰত ডাবল কৰি দিম। তেওঁলোকে দি দিব। সেইখিনি মানুহৰ মেণ্টেলিটি তেনেকুৱা হয়। তেওঁলোকে এইটো ভাবে যে আৰামত খাই বহি আৰামত কৰোৱাৰ পৰা 2 পইচা আনিব পাৰোঁ, সেইটো তেওঁলোকৰ মেণ্টেলিটি। তেওঁলোকৰ মেণ্টেলিটি তেওঁলোকে হাৰ্ড ৱৰ্ক কৰি পইচা আনো, সেইটো নহয়। তেওঁলোকৰ ডিজায়াৰ্ছবোৰে তেওঁলোকক ফচাই আছে। আৰু যদি সেই মানুহবোৰৰ মনত যদি দম নাথাকে ন, তেওঁলোকে এদিন হ'লেও তেওঁলোকৰ নিজৰ ৰাস্তাত মুখ ঠেকেচা খাবই। তেওঁলোকৰ ডিজায়াৰ্ছবোৰে মুখ ঠেকেচা খুৱাব। এটা কথা কওঁ, মই ডিজায়াৰ্ছ নাৰাখিব বুলি মই কোৱা নাই, ডিজায়াৰ্ছ ৰাখক। আমাৰ মানুহখিনি কি হয়, ডিজায়াৰ্ছ আনলিমিটেড হয়, লিমিটেড থাকক।
চাব আপোনালোকে যদি পইচা ভালদৰে যাতে খৰচ কৰে, আপোনাৰ যদি এটা পইচা যদি ভাল কামত খটুৱায়, বিজনেছত খটুৱায়, তেতিয়া আপোনাৰ ফাইনেন্সিয়েল প্ৰব্লেমছ দূৰ হ'ব। ফাইনেন্সিয়েল প্ৰব্লেমছ দূৰ হ'লে কি কৰিব, আপোনালোকে নিজকে নিজে বেটাৰ বনাব, আপোনাৰ চখখিনি পূৰণ কৰিব। মই এইটো কোৱা নাই যে আপোনালোকৰ চখখিনি পূৰণ কৰিব, কিন্তু আমাৰ মানুহখিনিৰ চখ ইমানেই কেতিয়াবা বাঢ়ি যায় যে কোনেও একো ক'ব নোৱাৰে। কেতিয়াবা তেওঁলোকৰ নিজৰ চখখিনিৰ কাৰণে ইমান সৰু হৈ যাব লাগে যে তেওঁলোকে আনৰ গোলামী কৰিবলৈও ৰেডি হয়। যদি ছাপ'জ এটা মই উদাহৰণ কওঁ, এজন মানুহৰ চখ আছে, তেওঁৰ বহুত চখ আছে, কিন্তু যেতিয়া মানুহে ক'ব মই আপোনাৰ চখখিনি কম পইচাতে পূৰণ কৰিম, তেতিয়া সেই মানুহজনৰ গোলামী কৰিবলৈ ষ্টাৰ্ট কৰি দিব। তাতকৈ যদি আপোনালোকে যিদিনা মনৰ পৰা এইটো কথা ক'ব লাগে যে মোক একো নালাগে, আই ডোণ্ট ৱান্ট এনিথিং, মোক না তেওঁৰ পৰা লাগে না ভগৱানৰ পৰা লাগে, মোৰ কাৰো পৰা একো নালাগে, মোৰ এইম হ'ল মই কাম কৰিম, মোক কামক এক্সিলেণ্ট লাগে, মই কামৰ হাৰ্ড ৱৰ্ক কৰি পইচা ইনকাম কৰিম, সেইটোহে মেইন আপোনাৰ এইম হোৱা উচিত। তেতিয়া আপোনালোকে মুকলি হ'ব, আপোনালোকে চাৰিওফালৰ পৰা মুকলি হ'ব, আপোনালোকৰ কোনো টেনশ্যন নাথাকিব, কোনো একো লাইফত প্ৰব্লেমছ নাথাকিব। সেইকাৰণে কৈছোঁ মনৰ ধাৰণাবোৰ ব্ৰেণ্ডেড কৰক, কাপোৰ নহয়। ছাপ'জ এজন মানুহে ব্ৰেণ্ডেড কাপোৰ পিন্ধি আছে, কিন্তু সেই মানুহজনে ভালকে এটা কথা ক'ব নোৱাৰে, ভালকে এটা বাক্য ক'ব নোৱাৰে, তেওঁলোকৰ ব্ৰেণ্ডেড কাপোৰ পিন্ধাৰ লাভ কি হ'ল? যদি মানুহজনে ভালকে কথাই ক'ব নাজানে, তেনেহ'লে ব্ৰেণ্ডেড কাপোৰখিনি ক'ত কি কৰিব যাব? ক'ৰবাত চাকৰি কৰিব পাব? ক'ৰবাত চাকৰি পাব জানো? নাপায়। সেইকাৰণে কৈছোঁ, আৰু আকৌ এবাৰ কৈছোঁ, মনৰ ধাৰণাবোৰ ব্ৰেণ্ডেড কৰক, কাপোৰ নহয়। আজি যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা সুন্দৰ ধুনীয়া ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।